হেল্ল' ৰাজা ক'ত আছ তই? ইমান দেৰি হ'ল, মালকেও সোমোৱা নাই। আৰে বাধা দিছে, জ্বলাই দি। চব জ্বলাই দি, ফোন ৰাখ। হেল্ল' ঠিক আছে হ'ব। গান্ধী তই কলিতাৰ পৰা 10 লাখ টকাটো মুকলি কৰি আন। আৰু হানি তই গুৱাহাটীৰ বৰুৱাৰ মাটিখিনি খালী কৰি দি আৰু অহাকালি আমাৰ ভূমি পূজন কৰিবলৈ তাত যা। হেল্ল' শুনি ক কামটো হ'ল নে হোৱা নাই? কি এতিয়া কাম কৰিব পৰা নাই তহঁতে? আৰে বে ইমান পইচা তহঁতক কি কাৰণত দিছো বে, কি কাৰণত দিছো মই? আৰে বাবা তহঁতৰ মানুহ নাই, 2জন নেই, 3জন নেই, 10জন নেই, 50জন নেই, মোৰ এটা কামটো কৰ হা। মই এইবিলাক একো বুজি নাপাওঁ, ইমান পইচা তহঁতক এনে দিয়া নাই, বুজি পাইছ? আৰু যদি কামটো কৰিব নোৱাৰ চব তোহাকটো আকৌ চাফা কৰি পেলাম, চাফা। বুজি পালিতো? মোৰ নাম কি জান? বজ্ৰপাত, বজ্ৰপাত। আৰু বজ্ৰপাত কৰিবলৈ হলে কি হৈ জান? আকাশখন অন্ধকাৰ হৈ পৰে আৰু বতাহ বলিব ধৰে, আৰু ঠিক তেনেকুৱাতে মেঘক মেঘ খুন্দা খায়, গাৰ্জনী মাৰি বজ্ৰপাত পৰে, আৰু বজ্ৰপাত দুপাত তোহাৰ গাত পেলাম, তোহাৰ গাত যদি কাম কৰিব নোৱাৰ। ঠিক আছে? বজ্ৰপাত মনত ৰাখিবি, ঠিক আছে? গুড বাই। शाबाश शेर वाह। शाबाश शाबाश এই বজ্রপাতে জট লাগে সালা কামটো কৰি হেৰাই। ওই জন্মনি কলৈ যোৱা? আমাকো লগত লৈ যোৱা। আমি অকলে অকলে ইয়াত কি কৰিম? আমাকো লগত লৈ যোৱা, আৰু আমাক লগত নিলে তোমাকো কোম্পানী দিয়া হ'ব আৰু আমাৰো ভাল হ'ব। অকমান আগত বাঘ ওলাই, আৰু যদি তোমাক বাঘে খাই পেলাই তেতিয়া কি হ'ব? তহঁতৰ নিচিনা বাঘ থাকোঁতে আন বেলেগ বাঘৰ আৰু কিবা প্ৰয়োজন আছে নে? তহঁতৰ লাজ নালাগে ৰাস্তা ঘাটে ছোৱালী জোকাই ফুৰিবলৈ? লাজ চালা আমাৰ অভিযানতে নাই। লাজত কাজ হেৰাই টোপনিত ভাত হেৰাই, গতিকে আমাক লাজৰ কথা কৈয়ে লাভ নাই। তহঁতৰ দৰে অভদ্ৰৰ লাজ ক'ত থাকিব? আমাক অভদ্ৰ বুলি কৈছে বে, উঠাই লৈ চালা অভদ্ৰহঁত এৰিছো কি নাই মোক? তোক আজি এক নাই। কোন বে? আৰু তই আমাৰ মাজত সোমাইছ বে? আৰে মই বিক্ৰম, বিক্ৰম য'ত যায় না তাৰ ছাৰখাৰ হৈ যায়, ছাৰখাৰ। চালা তোৰ নাম বিক্ৰম আৰু মোৰ নাম বজ্ৰপাত হৈ বে। চালা বজ্ৰপাতকে তোৰ গাতি পেলাম আজি মই। চালা তোক দি আছো মই। আজি তুমি নহলে পাখণ্ডেকেইটাই মোক মুখ উলিয়াব নোৱাৰা কৰিলে। আজি তোমাৰ কাৰণে মই নতুন এটা জীৱন পাইছো। থেংকছ ক'ব নালাগে দিয়া। বাকী তুমি এতিয়া ক'ত যাবা? মই লগৰ ছোৱালী এজনীৰ ঘৰত যাম বুলিয়ে ওলাই আহিছিলো। বলা নহ'লে বা তোমাক মই এটা কৰাই দিওঁ। ব'লা। मौसमिया बहुत है
উৰিয়া শিকলে যায় বাহাৰৰ চুৰতে মেঘা 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 ৰাখে কাটালে জুৰিটি উবেগেৰে হিলে হিলে জপিয়া পিছে তুমি কাষতে যেনা বস আপোনাক এদিনা এই বিক্ৰমে ইমেইল দিছিলে আপুনি আজি ইয়াত দাঁড়া গৈ মজা লৈ আছে পানীত গা ধুই আমাৰ লাইন লৈছে বস আৰে বে বস আপোনাৰ সঁচাকৈ লাজ লগা নাই নে এই বজ্ৰবতৰ মাথা গৰম হৈ গৈছে বে আজি বজ্ৰবতে অলপ শীতল পানীৰ সোৱাদ লৈছে সেইকাৰণে আপুনি এই পানীটোৰে সোৱাদ লওক বস কি কৰিলে তই বে বস তোমার হয় বস আপনি সাদা হয়ে এখন বিক্রমক বা ও বস মোর নাম বজ্রপাত হয় বজ্রপাত আর বজ্রপাত যেতিয়া যেতিয়া নপরে আকাশ অন্ধকার হব লাগিব কলা দেখা পৰি ধৰিব লাগিব তাৰ পিছতে বজ্ৰপাত গাত পৰিলে চলা ছাই হৈ যাব ছাই এই বিক্ৰমক কিবা এটা কৰিব লাগিব বস তাৰ জীৱনত এনেকুৱা ছাই এটা আহিব না অন্ধকাৰ চাফা করলাম চাফা yes boss আরে এটা এনজয় করবে এইবিলাক বাদ দি না বে এটা এনজয় কর এনজয় এই শীতল পানির সোৱাদ লো এই বস এটা গান এটা গান বস পুরা গান গা পুরা নিসা 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 মুঝে पीने दे मुझे पीने दे বাস আপুনি এটা ঠাণ্ডা পানীৰ সোৱাদ লৈ যাওক আৰু তাত বিক্ৰমে তিনাৰ লগত মস্তি কৰি যাওক বস চুপ বে চুপ তিনা মোৰ বুকুৰ আছে বে বুকুত তুমি তিনা মোৰ মৰমৰ সুখে দুখে তুমি আমার I love you Tina I love you আপনার I love you too boss boss Tina আপনারা যদি প্রেমে করেছেন একটি আপনারা গাড়িটা কিনেছেন মোর লাজ লাগিছে boss কিন্তু আজি আপনার লগত আমি গাড়ি গাড়ি লগাই যাব এইবিলাক বাদ দি যাবে বাদ দি এটা অকল এনজয় কর এনজয় এনজয় আপনার আৰু বিক্ৰমক চাফা কৰা দায়িত্ব আমার তিনিওটাৰে বুঝলি ইয়াক যেতে লাগাই বস সরকার হইন ওকে 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 সাবাস স্যার বিক্রম তই এতিয়া যিমান এনজয় কৰা কৰ দে এই মদ এই মাল ইমান পইচা মই এনে গৈছে যে মাত পা তোৰ মাথা গালি খাবে মই টেনশন বস তিনা আপোনাক লাগিব বস আরে তিনা মোর হৃদয়ত হৃদয়ত মুঠতে এইবিলাক বাদ দি এতিয়া তই এই শীতল পানীৰ সোৱাদ ল অকে বটল খালি এতিয়া কি সোৱাদ লম বস আৰু এটা লৈ আহ যা আৰু সি ভাই গল নেকি যে দোকান আছে বস যা যা মই অলপ বাবা দে ইয়াত হেল্ল' মই দিয়া টিনা কি কৰি আছা কিবা ব্যস্ত হৈ আছিলা নি ব্যস্ত নাই দিয়া এনেই ঘৰতে আছো দিনাখন তুমি মোক ইমান ডাঙৰ এটা হেল্প কৰিলা আৰু তোমাৰ লগত ভালকে কথাই পতা নহ'ল ফ্ৰী আছা যদি এবাৰ লগ কৰিবা নেকি আহা তেতিয়াহ'লে সিদিনা ঠাইখিনিতে লগ কৰোঁ তোমাক হ'ব দিয়া মই গৈ আছো তুমি মোৰ চকুতে অনুভৱী মোৰ হৃদয়
লিজাহঁতৰ ঘৰত মাতিছে যাওঁ বল নহ'লে তয়ো লিজাই তোকো লগত লৈ যাব কৈছে নাই 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 ঘৰত কাম আছে অলপ মই যাব নোৱাৰোঁ গৈ থাক তুমি কিবা বিজি আছিলা নেকি নাই বিজি নাছিলোঁ অলপমান টিভিচি আছিল তোমাৰ ঘৰত কোন কোন আছে মা দেউতা আৰু ভাইটি এটা আছে তুমি কিবা জব কৰি আছা নি নাই জব পোৱা নাই বৰ্তমান জবৰ কাৰণে তোমাৰ ট্ৰাইহে কৰি আছোঁ মানে মই হ'ব একো নাই এনেকে তুমি ট্ৰাই কৰি যোৱা এদিন নহয় এদিন তুমি সফল হবাই তেতিয়ালৈকে তোমাৰ জীৱন থাকেই তেতিয়ালৈকে মই কষ্ট কৰি যাম যি হৈ দেখা যাব সময়ত দেখা যাব এদিন আমাৰ ঘৰলৈ যাবাচোন আমাৰ দাদাৰ লগত চিনাকি কৰাই দিম যাম দিয়া নিশ্চয় যাম তুমি যদি বেয়া নোপোৱা মই তোমাক এটা কথা সুধিব পাৰোনে কি কথা কোৱাচোন মই তোমাক ভাল পাই পেলাইছো কি কোৱা তোমাৰ মনত মোৰ প্ৰতি কি ধাৰণা আছে বৰ্তমান মই সেইটো নাজানো সঁচা কিন্তু তোমাৰ পৰা মই সেই একেখিনিয়ে পাম বুলি বাট চাই ৰম বিক্ৰম তুমি মাতাৰ লগে লগে মই তোমাৰ কাষ পাইছোঁ তুমি ফোন কৰিলে মই ৰিচিভ কৰোঁ তুমি মেছেজ দিলে মই ৰিপ্লাই দিওঁ তুমি এতিয়া বুজি পোৱা নাই নেকি যে মোৰ মনত তোমাৰ প্ৰতি কি ধাৰণা আছে তুমি আৰু এটা পলো বাট চাব নালাগে টিনা ময়ো তোমাক ভাল পাওঁ টিনা আই লাভ ইউ টিনা লাভ ইউ বিক্ৰম অনুভৱী আসি মনে মোৰ হঠাতে তোমাৰে কাষলে উৰাৰে আশা ভৰা মোৰ প্ৰণয়ে আসি হঠাতে তোমাৰে কাষলে হৃদয়ে আসি তোমাকে বিচাৰে কাষৰতে সুৰভি আসি সুৰভি তোমাৰে মনতে জীৱনে মৰণে মাথো তুমি মনে প্ৰাণে আজি মাথো তুমি ৰ'বা কি হ'ল কি হ'ল সেইজন দাদা চাগে দেখি পালে কথাটো বেয়া হ'ব মই গৈ থাকো নেকি তুমিও গৈ থাকা তুমি এতিয়া গৈ থাকা হৈ যাবা কিন্তু তুমিও ভালকে যাবা এই যে অলপ আগতে দেখিলো তই এজন ল'ৰাৰ লগত বাইকত আহিলি হয়তো মোক দেখি পেলাই ইয়াক যাব দিলি মইতো এইবিলাক চব গম পাওঁ কোন আছিলি তই মানে দাদা কি মানে কোন আছিলি তুমি কোৱাচোন আচলতে তেওঁ মোক ভাল পায় তেওঁ মোক নিজৰ কৰি ল'ব বিচাৰিছে আৰু তই আচলতে দাদা ময়ো তেওঁক ভাল পাওঁ চা ভণ্টি মইতো সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছো
আৰু এতিয়া তই কলি বোলে সেই ডাল বেকাৰ ল'ৰাজনৰ লগত মই কেনেকৈ তোক বিয়া দিব পাৰোঁ? মই তোক সেইজন ল'ৰাৰ লগত কেতিয়াও বিয়া দিব নোৱাৰোঁ। আজিৰ পৰা তই সেইজন ল'ৰাৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব। তাক তই কোনোদিনে লগ কৰিব নোৱাৰ, তাক তই কোনোদিনে মেছেজ কৰিব নোৱাৰ, তাক তই কোনোদিনে ফোন কৰিব নোৱাৰ। তই যে সেইজন ল'ৰাক ভাল পাৱ, আজি বহুত দিনৰ পৰা কথাটো মই গম পাওঁ। সেইকাৰণে মই এজন ল'ৰা চাই থৈছোঁ তোৰ কাৰণে। চা এইজন ল'ৰা। দাদা সিদিনা এই ল'ৰাটোৱে মোক জোকাইছিল আৰু বহুত অপমানো কৰিছিল আৰু হাততো ধৰিছিল। নাই, সেইজন ল'ৰা এনেকুৱা নহয়। মই তোৰ এই কথাটো কেতিয়াও বিশ্বাস নকৰোঁ। সেই ল'ৰাজন মোৰ বন্ধু, এজন বহুত ভাল বন্ধু, আৰু তেওঁ এইটো কাম কেতিয়াও নকৰে, এইটো মই জানো। আৰু এইজন ল'ৰাই তোৰ জীৱনসংগী হ'ব লাগিব, কাৰণ মোৰ সিদ্ধান্ত কেতিয়াও ভুল নহয়। আৰু এইজন ল'ৰাই বহুত ডাঙৰ চাকৰি কৰে, গতিকে তই টকা পইচাৰ একো অভাৱ নাপাৱ। বহুত ভালকৈ থাকিব পাৰিবি, ৰাণীৰ দৰে থাকিব পাৰিবি তই ইয়াৰ লগত বিয়া হ'লে। গতিকে মই তোক এইৰ লগতে বিয়া দিম, এইটো মোৰ ফাইনেল ডিচিশ্যন। ব'ল ঘৰত ব'ল, ঘৰত তোক ভালকৈ বুজাই দিম। হেল্ল' আদিত্য, ক'ত আছ তই? মোক ভুলতে আজি এটা কথা ক'লে, তই হেনো তাইক জোকাইছ, বহুত অপমান কৰিছ, আৰু বোলে তই হাততো ধৰিছিলি। কি কৈছ? তোৰ ভণ্টিক? তই মোক তেনেকুৱা বুলি ভাবিছ নেকি? হা, সেয়ে কথা, তই মই কিমান ভাল বন্ধু আৰু তোৰ ভণ্টিক মই জোকাম নেকি? নাই নাই নাই, সেইবিলাক মিছা কৰিছে তাই, আৰু কোনোবাই প্লেনিঙো কৰিব পাৰে। মই বিশ্বাস কৰা নাই কথাটো, কাৰণ তাই বিক্ৰম নামৰ এজন ল'ৰা এজনক ভাল পায়, আৰু হয়তো সেইকাৰণে তাই মোক মিছাই লগাইছে, যিহেতু তাই গম পাইছে তোৰ লগত তাইক বিয়া ঠিক কৰা বুলি। হয়তো তাই মোক মিছা কথা কৈছে, মই বিশ্বাস কৰা নাই। ভালে আছ? আহিবিচোন আমাৰ ফালে, আহিবি এদিন, বহুত দিন দেখাই নাই তোক। আৰু তই মাতিছ, মই কেলৈ নাযাম? যাম যাম যাম, নিশ্চয় যাম। মোৰ কামৰ ব্যস্ততা বহুত আছেতো, সেইকাৰণে যাব পৰা নাই। তোক ভালকৈ লগ পাম, এসাঁজ খাম তোৰ ঘৰত, নাই কি ক? ঠিক আছে আদিত্য, ঠিক আছে। ভালে আছ ন? ঠিক আছে, দে দে, বাই বাই। দে হ'ব দে। হেল্ল', হেল্ল' বিক্ৰম, ক'ত আছা? আহি পালানে? মই ইয়াতে অকলে অকলে ৰৈ আছো। মই আহি পাইছোঁ এতিয়া, তুমি অলপমান ৰ'বাচোন। তোমাৰ ইয়াত বহুমে হ'ল নেকি ৰৈ থকা? বিক্ৰম, কালি দাদাই তোমাৰ লগত বাইকত অহা দেখা পালে, আৰু তোমাৰ লগত থকা সম্পৰ্কটো দাদাই গম পায়, আৰু আমাৰ সম্পৰ্কটো দাদাই কেতিয়াও একচেপ্ট নকৰে। আৰু দাদাই কৈছে যে দাদাৰ মতে মোৰ কাৰণে ল'ৰা এজন ঠিক কৰি দিয়ে। তুমি অৰিজিন আপোনাৰ দিনা মোক অলপ ভাবিবলৈ দিয়াচোন। মই তোমাক এৰি আন কাৰো লগত বিয়া নহওঁ বিক্ৰম, মই তোমাৰে হম বিক্ৰম। এই বিক্ৰম যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে তুমি মোৰ কিনা, আৰু তুমি মোৰে হৈ থাকিব লাগিব। মই তোমাৰ জীৱনৰ চাহটোৰ দৰে থাকিব বিচাৰো। মই তোমাৰ পাগল প্ৰেমিক, তুমি তেৰা কৰি ভাবা
মইতো আবেগৰ দুনিয়া এজন কুকুৰৰ দৰে বিশ্বাসী। তুমি এটি দীঘল গীত অথবা নৃত্য বঞ্চনা যাৰ মুকুৰৰ শব্দত কল জল কৰি উঠে। হাজাৰ বাধা নেওচি হলেও মই তোমাক নিজৰ কৰিম। গতিকে তুমি চিন্তা কৰিব নালাগে, তুমি মোৰ হবাই। বলা এতিয়া ঘৰলৈ যাও। ৰবাৰিনা এই বেটো ল চাবা তোমাৰ দাদাৰ আগত মোৰ কথা কি লুকাইছা। তোমাৰ দাদা আৰু মোৰ ভাল বন্ধু হয় আৰু তোমাৰ দাদাই মোৰ আৰু তোমাৰ বিয়া ঠিক কৰিছে। তুমি কিয় অমান্তি হৈছা? শুনা দিনা, তোমাৰ দাদা মোৰ ভাল বন্ধু আৰু বন্ধুৱে মোক ফোন কৰি কৈছে সিদিনা বোলে তোমাক মই হাতত ধৰিছিলো, ৰেল ষ্টেচনত জোকাইছিলো আৰু তুমি এই কথাটো দাদাক কৈছা। কিন্তু মই জানো তোমাৰ দাদাই মানি নলয় সহজে। কিন্তু নেক্সট টাইম যদি তুমি আৰু বেলেগ ল'ৰাৰ লগত থকা তেতিয়াহ'লে চলা মোৰো নাম বজ্ৰপাত হয়, বজ্ৰপাত। সেই ল'ৰাজনৰ গাত বজ্ৰপাত পেলাই দিম, চলা তোমাৰ লাইফটো বৰবাদ হৈ যাব আৰু তুমি কেৱল মোৰ হয়, মোৰ বজ্ৰপাতৰ। আৰু বজ্ৰপাত কেতিয়াও বিফল নহয়। আৰু তোমাক আৰু এতিয়া মই যাব নিদিওঁ ঘৰত। এই ল তাইক ধৰবে আৰু লৈ বল। এই দুনিয়াত কোনো শক্তি নাই শালা, বল শালা। I've been looking for a way out. I'm sick of feeling like I'm way down, stuck in the middle of a large crowd. I just gotta fight and climb my way and then break out. Adrenaline in my system, I just wanna be different, I just wanna be winning. I've had this fight since the beginning, got a mind with no limits, but sometimes I forget it. Look at myself in the mirror, I just wanna see. ভণ্টি, মই আজিয়ে বুজি পালোঁ যে মোৰ ডিচিশ্যন ভুল আছিল আৰু মই এটা সিদ্ধান্ত লৈছোঁ। এই বিক্ৰমৰ দৰে ল'ৰা আৰু তুই কতো নাপাওঁ। তোৰ আচল ছাতে বিক্ৰম, টকা পইচাৰ লগত পৰি মই তোক এজন বেয়া ল'ৰাৰ লগত বিয়া দিব ওলাইছিলোঁ। কিন্তু মই আজি নিজে দেখা পালোঁ মই ঠিক কৰা ল'ৰাজনৰ মানসিকতা, যাৰ লগত বিয়া হ'লে তোৰ গোটেই জীৱন দুখকৰ হ'লে হয়। গতিকে মই আজি তোৰ হাত বিক্ৰমৰ হাতত দি দিলোঁ। অল দ্য বেষ্ট। আপুনি এটা কথা গম পাইছেনে? কি কোৱাচোন? গম পোৱা নাই? সিদিনাতো আপুনি সিহঁতক খোলাই দিলে, তেওঁলোকে সৰি নহ'ল। তেওঁলোকে আৰু কৈছে যে আপোনাৰ ভণ্টিক কিডনেপ কৰোঁ বুলি। আদিত্য দা, এতিয়া কি কৰোঁ আপুনিয়ে কওক। আপুনি মাত্ৰ এটা আবেগ দিয়ক আদিত্য দা, গোটেই কথা চাফা কৰি দিম। ৰাহুল, তুমি এতিয়া একো কৰিব নালাগে। ইহঁতে একো কৰিব নোৱাৰে, ইহঁতে মাত্ৰ ভুকিবহে জানে। তুমি চিন্তা কৰিব নালাগে। এতিয়া ব'লা ঘৰলৈ।